নমস্কাৰ, মই মিতালী। মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাহঁতৰ গাঁৱৰ খেতি পথাৰখিনি দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক। খেতি পথাৰ চাবলৈ যাম বুলি ভাবিছোঁ, আপোনালোকক লগত দেখুৱাম বুলি ভাবিছোঁ। এয়া ধান শুকুৱাইছে বৌৱে আমাৰ, আৰু এতিয়া আমি এয়া কবি খেতি আমি কবি খেতি ৰুইছে এয়া, আৰু আলু ৰুইছে ইয়াত। এইটো দেখিছেনে আপোনালোকে? আলুৰ ইয়াত চৌ বুলি কয় আমাৰ ইয়াত, চৌ দি থৈছে চৰাই নাহিবলৈ, চৰাই নাখাবলৈ। আৰু এয়া আলু খেতি কৰিছে, আলু এয়া ৰুইছে। আলু আমি আগতে হাল বাইছিলেহে। এয়া আমি এতিয়া গৈ আছোঁ এয়া খেতি পথাৰ চাবলৈ বুলি। এয়া আলু ৰুব মানে, এয়া আলু বাতি বনাই থৈছে, এয়া আলু ৰুব ইয়াত। এয়া সৰিয়হ ছটিয়াইছে, অকণমান হৈ আছে এতিয়া। এয়া আমি এতিয়া নৈ বাৰে যামগৈ। আমাৰ এইখন নৈ, পাৰ্বতীয়া নৈ ওচৰতে নৈ এখন আছে আমাৰ ঘৰৰ ওচৰতে। এই পাৰ্বতীয়া নৈখনৰে আমি এতিয়া যামগৈ। এতিয়া পানী শুকাইছে, খৰালি দিন যে, এতিয়া পানী শুকাইছে। এতিয়া আমি সাঁকোৰে যোৱা নাই, আমি ইয়াৰ তলেৰে যাম এতিয়া। বৌজনী আগতে গ'লগৈ, বৌজনী গৈ আছে, আৰু বৌৰ লগত মই ইয়াৰ ভিডিঅ' বনাই গৈ আছোঁ। এয়া এইখন নৈ পাৰ হ'লে বৌজনীয়ে, আৰু ওচৰতে এইখন দলঙা পাতি থৈছে। এইখন দলঙাত মাছ লগাই, যেতিয়া আমাৰ ইয়াত বহুত পানী হ'ব, যেতিয়া ইয়াৰ বাৰিষা দিনত পানী হ'ব, এই দলঙা পাতি থয়, ইয়াত মাছ লাগে। ইয়াত এনেকৈয়ে মাছ ধৰে। এয়া সাঁকোখন দেখিছেনে? এই সাঁকোখন আমি বহুত অহা যোৱা কৰিলোঁ এই সাঁকোখনেৰে আগতে। এয়া দেখিছেনে কবি খেতি ইমান ধুনীয়াকৈ যে ৰুইছে। এয়া ওলকবি, বন্ধাকবি, ফুলকবি আৰু ধনিয়া পাত, এয়া সকলোবোৰ ইয়াত ৰুইছে। আজি চৰকাৰে আজিকালি বহুত সুবিধা দিছে। এয়া পানীৰ পাম্প বহুৱাই। এইবাৰ আমি আহিলোঁ এয়া সৰিয়হ খেতি চাবলৈ। এয়া সৰিয়হ দেখিছেনে? সকলোফালে খালি হালধীয়া, বৰ ভাল লাগে নহয় এয়া দেখিবলৈ। দেখিছেনে আপোনালোকে কিমান ধুনীয়া সৌন্দৰ্য? সৰিয়হ ফুল ফুলিছে। এয়া সৰিয়হ ফুল ফুলিছে। এতিয়া সৰিয়হবোৰ ফুলিছে যেতিয়া পাতবোৰতো ডাঙৰ হৈ বুঢ়া হৈ যাব। সেইকাৰণে আমি সৰিয়হৰ পাতখিনি ছিঙি শাক খাবলৈ বুলি আমি বৌ আৰু মই ছিঙিবলৈ আৰম্ভ কৰিছোঁ। আৰু বৌয়ে ছিঙি আছে। আমি ইয়াত যামগৈ এতিয়া এয়া ছিঙি লৈ। এই খেতি পথাৰ চাই আহি আমি মই ভাবিলোঁ আমাৰ তিনিআলিটো দেখুৱাই পেলাওঁ আপোনালোকক সকলোকে। তিনিআলিৰ মূৰতে এইটো পুখুৰী, বৰ ডাঙৰকৈ খান্দিছে পুখুৰী। এয়া চৰকাৰী মাটি হয়। এয়া চৰকাৰী মাটিত এয়া পুখুৰী খান্দিছে। এইটো হ'ল আমাৰ তিনিআলি চৌক বুলি কয়। আৰু সেইখন আশ্ৰম থান, আমাৰ এইখন মন্দিৰ আছে, বিষ্ণু মন্দিৰ। আৰু লগতে এইখন আমাৰ ফিল্ডখনৰ সৌফালে আমাৰ স্কুল হয়।
এতিয়া খেতিপথাৰত চাই আহি আমি সকলোৱে বৌ আৰু মই আমি দুজনীয়ে আহি এতিয়া প্ৰসাদ ওচৰৰে খুৰী এজনীয়ে প্ৰসাদ দিলে। প্ৰসাদ খাই এতিয়া আমি ঘৰলৈ যামগৈ আৰু গোপালভোগ দিছে। গোপালভোগ আমি গিলাচ লৈ আহিছোঁ সকলোৱে। গোপালভোগ এতিয়া খাম, আমি খাই যামগৈ। এতিয়া এইখনেই আমাৰ গাঁওখন। গাঁৱৰ প্ৰথম ঘৰটোৱে আমাৰ ঘৰ এইটো। এইখিনি দেখুৱাই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো যদি কোনোবা নতুন আছে ছাবস্ক্ৰাইব